এনাৰ্জি বেছি পাল নেকি এবাৰ দৌৰিছে দেখোন ৰ'দৰ কাৰণে साजना बुलावे तेरी याद ना Hello everyone, আকৌ এটা মৰম লগা ভিডিঅ'ৰ সৈতে মই হেনশ্ৰী বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হেনশ্ৰীজ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিও এটা বিশেষ ঠাইত যাবলৈ লৈছোঁ, এই ধুনীয়া জেগাটোৰ মাজেৰে এটা ধুনীয়া ঠাইত, এটা ধুনীয়া পৰিৱেশত। আৰু মোৰ লগত কোন কোন আছে সেয়ে আপোনালোকে চাই লওক। আৰু এনেকৈ হাঁহি ধেমালিৰে ৰাস্তাটো পাৰ কৰি আমি আহি পালোঁ স্নানঘাট মহামায়া, যোনটো আছে ধুবুৰী ডিষ্ট্ৰিক্টত। এতিয়া আমি এনেকৈ এণ্ট্ৰি কৰিলোঁ আৰু ইয়াত আহি গম পালোঁ যে আমি আজি বহুত লাকি হয়, কাৰণ ৰাতিপুৱাই আমি পূজাভাগ আমি পাইছোঁ। আজি ইয়াত একদম মানুহ খালী, এনেই এইখিনি সময়ত মানুহ বহুত ভিৰ হৈ থাকে, যিহেতু আমি সোনকালে আহি পাইছোঁ। চ' এতিয়া আমি আজি ফাৰ্ষ্ট পূজাটো ইয়াৰে পাম বুলি আমাৰ এই দোকানৰ আণ্টিগৰাকীয়ে ক'লে। আৰু এনেকৈ প্ৰসাদ পানী লৈ পেলাই আমি এতিয়া যাবলৈ লৈছোঁ স্নানঘাট মন্দিৰলৈ। আৰু ইয়াতে এটা কথা, আপোনালোকে যদি ইয়াতে আহে এছাৰি এডাল ল'বলৈ যাতে নাপাহৰে, কাৰণ ইয়াতে বহুত বেছি বান্দৰ আছে, কাৰণ আপোনালোকৰ প্ৰসাদ পানী ইয়াৰ পৰা থপিয়াই লৈ যাব পাৰে। আৰু চাওক, এই গুহাটোৰ ভিতৰেৰে গৈ পেলাই এই স্নানঘাটৰ মেইন মন্দিৰটো আছে। আৰু এনেকৈ আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মই ইয়াতে বাহিৰতে ধূপ চাকি জ্বলাই লৈছোঁ, ঘৰৰ মংগলৰ কাৰণে, সকলোৰে মংগলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে গোটেই বছৰটো চবৰে ভালে কুশলে পাৰ হৈ যায়। আৰু ইয়াৰ পৰিৱেশটো সঁচাই বহুতেই বেছি ধুনীয়া। আৰু ইয়াৰে চব বস্তু যে আৰ্টিফিচিয়েল হয়, মানে ইয়াতে এতিয়া মই আপোনালোকক অকণমান পিছত দেখাই আছোঁ ইয়াতে কেনেকুৱা ধৰণৰ বস্তু আছে। আৰু বিশেষকৈ ইয়াৰ প্ৰত্যেকটো গুহা বা তেনেকুৱা জেগাবিলাকৰ ভিতৰত চবতে মন্দিৰ আছে। ইয়াতে আছে, এইটো হৈছে স্নানঘাটৰ একদম মেইন মন্দিৰ, যোনটো ইয়াতে পূজাৰীয়ে পূজা কৰি আছে। আৰু আমি বহুত ভাগ্যৱান যে আজি আমি ৰাতিপুৱাৰ প্ৰথম ভাগ পূজা পাইছোঁ। আৰু এনেকৈ এতিয়া তাতে সেৱা পানী কৰি পেলাই এতিয়া আমি গৈছোঁ এই গুহাটোৰ ভিতৰত। ইয়াতো বেলেগ বেলেগ ধৰণৰ মূৰ্তি দেখিবলৈ পাব। ইয়াৰ ভিতৰত বহুত বেলেগ ধৰণৰ মানে বনোৱা, ইয়াৰে টেকনিকটো বেলেগ মন্দিৰবিলাকৰ এবাৰ চাই ল'ব পাৰে। আৰু ইয়াতে এই যে প্ৰকাণ্ড দুটা বাঘ দিছে, এই দুটা পকীৰে নিৰ্মিত। আৰু এই যে বিশাল প্ৰকাণ্ড গছডাল দেখিছে, আপোনালোকক দেখি লাগিছেনে এইডাল কিবা ডুপ্লিকেট গছ হয়? এইডাল একদম অৰিজিনেল নহয়, এইবিলাক চব মানুহে নিৰ্মাণ কৰিছে। ইয়াৰ পৰিৱেশটোৱে বেলেগ একদম। স্নানঘাট মন্দিৰৰ প্ৰত্যেকটো বস্তুৱে আৰ্টিফিচিয়েল হয়, মানুহৰ দ্বাৰা নিৰ্মিত। এই যে নাওখন দেখিছে, ইয়াৰ ভিতৰত আছে নৱগ্ৰহ মন্দিৰ। আৰু ইয়াতে য'তে নাযাওক কিয় এছাৰিডাল যাতে নাপাহৰে, কাৰণ বান্দৰে আপোনাক ৰাস্তাত বহুত বেছি ডিষ্টাৰ্ব দিব পাৰে। চাওক, আমি মন্দিৰৰ ভিতৰত গৈছোঁ যদিও এছাৰি এডাল সদায় লগত থাকে, কাৰণ কেতিয়া কাৰ লগত কি হৈ যায় ক'ব নোৱাৰোঁ। আৰু এইটো হৈছে বিশাল প্ৰকাণ্ড বজৰংবলী, যাৰ তলত হনুমানৰ এটা মূৰ্তি আছে, তাত তলত পূজা কৰা হয়। তাত আমি সেৱা কৰি আহিলোঁ। আৰু এইডাল চাওক, বিশাল প্ৰকাণ্ড এডাল সাপ। ইয়াৰ পৰা আমি আৰু বহুত জেগালৈ যাম, গতিকে ইয়াত আমি বেছি দেৰি কৰিব নোৱাৰোঁ। সেইকাৰণে আমি ইয়াৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ। আৰু যোৱাৰ আগতে আপোনালোকক পৰিৱেশটো আকৌ এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ।
স্নানঘাট মন্দিৰৰ পৰা বিদায় লৈ পেলাই আহিলোঁ আমি মেইন মহামায়া মন্দিৰ। আচলতে আমি প্ৰথম ইয়াতে আহিব লাগিছিলে, কিন্তু আমাৰ স্নানঘাটটো ৰাস্তাতে যিহেতু পাওঁ, সেইকাৰণে আমি তাতে আগত সোমাই পেলাই এতিয়া আহিলোঁ মেইন মহামায়া মন্দিৰ। কোৱা হয় যে মা মহামায়াই ইয়াতে পূজা কৰি স্নানঘাটত গা ধুবলৈ গৈছিলে, সেইটো কাৰণে সেই ঠাইখিনিৰ নাম স্নানঘাট হ'ল। আৰু এইটো হ'ল মহামায়া মন্দিৰৰ এণ্ট্ৰি পইণ্ট। আৰু এইফালে আমি এনেকৈ সোমাই গৈ পেলাই ইয়াতে হৈছে মহামায়াৰ মেইন মূৰ্তিটো, য'ত আমি আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লৈ পূজা কৰিলোঁ। আজি মানুহ বহুত কম, কাৰণ আমি বহুত ৰাতিপুৱাই আহি পালোঁ ইয়াতে। এতিয়া আমি ইয়াতে পূজা পানী দি পেলাই এতিয়া গৈছোঁ ওপৰলৈ। ওপৰত আকৌ বহুত মন্দিৰ আছে, তাতে আমি পূজা কৰোঁ। এটা কথা কৈ দিওঁ, আপোনালোকে যদি মহামায়া মন্দিৰত আহে, আপোনালোকক পাহাৰত উঠা অভ্যাস থাকিব লাগিব, কাৰণ মন্দিৰকেইটা বহুত ওপৰত আছে। আৰু ইয়াতে আমি এনেকৈ সেৱা পানী কৰি এতিয়া আমি আকৌ তললৈ নামি যাম। কিন্তু সঁচা কৈছোঁ, ইয়াত আহি বহুত বেছি ভাগৰ লাগিলে, তো লগাৰ কাৰণে আমি নামি যাওঁতে অকণমান ইয়াতে দোকান আছিলে, তো তাতে অকণমান ৰিফ্ৰেছ জুচ খালোঁ, অকণমান এনাৰ্জি পাবলৈ আৰু। খাইলৈ এনাৰ্জি বেছি পাল নেকি, এবাৰ দৌৰিছে দেখোন। ৰ'দৰ কাৰণে ইয়াতেও আৰু বেছি দেৰি ৰৈ থাকিব নোৱাৰি, সেইকাৰণে আমি ইয়াত বাকী থকা মন্দিৰকেইটাত পূজা ভাগ কৰি ইয়াৰ পৰা আমি ওলাই যাবলৈ লৈছোঁ। আৰু আজি ইমানেই বেছি ৰ'দ দিছে, মানে একদম গা চা পুৰি গৈছে। আৰু ইয়াৰে যোনটো তলৰ পকীটো গৰমৰ কাৰণে বহুতেই বেছি শীত হৈ গৈছে, যাৰ কাৰণে মানে খোজকাঢ়ি যোৱাটো মানুহ অসুবিধা হৈ আছে। আৰু যিহেতু মন্দিৰত চেণ্ডেল আনিব নোৱাৰি, সেইকাৰণে খোজকাঢ়ি যাবলৈ আমাৰ বহুত বেছি প্ৰব্লেম হৈ আছে। মন্দিৰৰ পৰা নামি আহি ইয়াতে আছে এটা পুখুৰী ধুনীয়া, ইয়াতে অকণমান ধুনীয়া বতাহ মাৰি থাকে, চ' আমি এনেই অকণমান নামি আহিলোঁ ইয়ালৈ। আৰু ইয়াৰ পৰা ওলাই এতিয়া আমি গৈ আছোঁ ধুবুৰী টাউনলৈ। তাত আপোনালোকক আৰু এটা বস্তু দেখাবৰ কাৰণে আমি গৈ আছোঁ, বলকচোন চাই থাকক। এনেকৈ আমি আহি পেলাই পালোহি ধুবুৰীত স্থাপিত শিখ টেম্পলৰ ভিতৰত। মই আগতে ইয়াত আহিছিলোঁ যদিও ইহঁতক দেখাবলৈকে লৈ আহিলোঁ। মন্দিৰটো বহুত ধুনীয়া লাগে আহি পেলাই, কিন্তু এতিয়া বৰ্তমান আৰু ইয়াৰ নৱনিৰ্মাণৰ কাম চলি আছে। মন্দিৰটো চাগে আকৌ অকণমান ডাঙৰ কৰিব। ইয়াৰ আগৰ পৰিৱেশটো বহুত ধুনীয়া আছিলে, আৰু হৈ যোৱাৰ পিছত চাগে আৰু বেছি ধুনীয়া হ'ব। আশা কৰোঁ আপোনালোকক আকৌ এবাৰ ইয়ালৈ লৈ আহিব পাৰোঁ। তাৰ আগতে আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ ইয়াৰে। ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰায় ঘূৰিয়ে আমি আহি পালোঁ এটা ধুনীয়া পৰিৱেশত। ঘৰত যাবলৈ লওঁতে আমি ৰাস্তাতে পোৱা দীপলাই বিলৰ পৰিৱেশটো আপোনালোকক দেখাম বুলি আমি ৰখিলোঁ। ইয়াতে আহি বহুত বেছি ভাল লাগিলে, কাৰণ চব যান্ত্ৰিকতাৰ পৰা আঁতৰত একদম ঠাইখিনি নিৰ্জন। আৰু এই ঠাইখিনি বিশেষকৈ তেতিয়া ভাল লাগে যেতিয়া মানে পিকনিকৰ সময় থাকে। ইয়াত বহুত মানুহ আহে পিকনিক খাবলৈ। এইটো একচুৱেলি পিকনিক স্পট হয়, বাট ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ এতিয়া।
মাইণ্ডটো ফ্ৰেছ কৰিবলৈ অকণমান আমি ইয়াতে ৰখি দিছোঁ ইয়াৰ পৰা এতিয়া ওলামগৈ বেছি টাইম আমি থাকিব নোৱাৰোঁ যিহেতু আমাৰ অলৰেডি বহুত দেৰি হৈছে ঘৰ গৈ পাওঁতে আৰু অকণমান দেৰি হ'ব চ' আমি বেছি দেৰি নকৰি ইয়াৰ পৰা এতিয়া ওলাই দিম গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আগলৈ আৰু নতুন নতুন আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম তেতিয়ালৈকে আজিলৈকে বাই বাই